মোক এইটো ষ্টৰি মৰিগাঁৱৰ পৰা দিছে। যদি আপোনালোকৰ লগত এনেকুৱা ষ্টৰি থাকে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ এখন ফটো সহ। কেঞ্চাৰত আক্ৰান্ত হোৱা ছোৱালীজনী তাইৰ প্ৰেমিকক কৈছিল, মইতো মৰি যাম, কিন্তু তোমাক ভাল পাব কোনে? কোনে তোমাক কেয়াৰ কৰিব? কোনে তোমাক শাসন কৰিব? কাজিয়া কৰিবা তুমি চুপ, একদম চুপ। তোমাৰ একো নহয়। তোমাক এৰি মই কাৰো হ'ব নোৱাৰোঁ। নহওঁ, মই যে তোমাক ভাল পাওঁ। তোমাৰ একো নহয়, ভগৱানে একো নকৰে। ছোৱালীজনী চকুলো বৈ আহে। বুকুৰ কষ্টবোৰ জমা হৈ উত্তপ্ত তীখাৰ দৰে তীব্ৰ হৈ উঠে। তাই ভাবে এই ভালপোৱা এদিন এৰি যাব লাগিব। তাই জানে তাৰ পাছতো ল'ৰাজনৰ মূৰত হাত বুলাই কয়, জানা, মোৰ অন্ধকাৰত বহুত ভয় লাগে। অথচ চোৱা, কেইদিন পাছত চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব। কোৱা না, কি কৰি থাকিম? খুব ইচ্ছা হৈছে তোমাৰ বুকত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ। খুব ইচ্ছা হৈছে তোমাৰ বুকত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ। ল'ৰাটো চকুৱে মুখে চকুৰ পানী ভৰি পৰে। দুয়োজন দুয়োকে সাবটি কান্দে নীৰৱে। এই ঘটনা কিছুদিনৰ পিছত এদিন ছোৱালীজনীৰ মৃত্যু হয়। ল'ৰাটোৱে প্ৰতিটো ৰাতি ছোৱালীজনীৰ কবৰত কাষত বহি থাকে আৰু এডাল এডালকৈ প্ৰতিটো নিশা মমবাতি জ্বলায় ছোৱালীজনী কবৰটো আলোকিত কৰি ৰাখে। ৰাতি সিও নুশুৱে, এইবাবে যে ছোৱালীজনীয়ে অন্ধকাৰত থাকিব নোৱাৰে। এনেদৰে ল'ৰাটো মানসিক নাপায় আত্মীয় স্বজনক চিনি। একমাত্ৰ মনত আছে ছোৱালীজনীৰ নাম। এতিয়াও আমাৰ মৰিগাঁও টাউনত গ'লে ল'ৰাটোক আপোনালোকে লগ পাব।